শান্তিৰ উন্নয়নৰ সপক্ষে বিজেপি গণসমাবেশ জিৰি কেন্দ্ৰিঙত কংগ্ৰেছ এছডিচি এপিএছএলচিৰ ভালে সংখ্যক সমৰ্থক বিজেপিত যোগদান মূল সুটিলৈ প্ৰত্যাৱৰ্তন বিদেশী সংগঠন কেপিএলটিৰ সদস্য তথা বিষয়াবৰ্গ ডেজিগনেট কেম্পৰ পৰা ঘৰ অভিমুখে স্থায়ীভাৱে হ'ল প্ৰত্যাৱৰ্তন নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ জিৰি কেন্দ্ৰিঙত শান্তি আৰু উন্নয়নৰ সপক্ষে শনিবাৰে বিজেপিৰ এক বিশাল গণসমাবেশ জিৰি কেন্দ্ৰিঙত নৱনিৰ্মিত ইনডোৰ ষ্টেডিয়াম আৰু অডিটৰিয়াম হলৰ শুভ উদ্বোধন লগতে জিৰি কেন্দ্ৰিঙত হস্পিটেল আৰু ছচেং ব্লক কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন CM তুলিৰাম ৰংহাঙৰ শান্তি আৰু উন্নয়নৰ সপক্ষে বিজেপি গণসমাবেশ অনুষ্ঠিত পশ্চিম কাৰ্বি আংলঙৰ জিৰি কেন্দ্ৰিঙত লগতে কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙে জিৰি কেন্দ্ৰিঙত নৱনিৰ্মিত ইনডোৰ ষ্টেডিয়াম আৰু অডিটৰিয়াম হল শুভ উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠান তথা শান্তি আৰু উন্নয়নৰ সপক্ষে আয়োজিত গণসমাবেশত CM ৰংহাঙে এপিএছএলচিৰ নেতা জেআই কাথাৰক তীক্ষ্ণ সমালোচনা কৰে উক্ত অনুষ্ঠানত এছডিচি কংগ্ৰেছ এপিএছএলচিৰ ভালে সংখ্যক সমৰ্থক যোগদান কৰে বিজেপি উল্লেখ্য যে সেইকেইটা দিনতে জিৰি কেন্দ্ৰিঙত CM ৰংহাঙে হস্পিটেল আৰু ছচেং ব্লক কাৰ্যালয় ভৱন নিৰ্মাণ আধাৰশিলা স্থাপন কৰি বৃহত্তৰ অঞ্চলটোক উন্নয়নৰ দিশত আৰু এক খোজ আগুৱাই যোৱাৰ পথ সুগম কৰা পৰিলক্ষিত হয় আনহাতে শান্তি আৰু উন্নয়নৰ সপক্ষে অনুষ্ঠিত গণসমাবেশত MP হৰেণ সিং পে বিধায়ক ৰূপ সিং কেৰণকে ধৰি পৰিষদৰ কাৰ্যবাহী সদস্য আৰু MEC সকলো উপস্থিত থাকে non-Minimum Chief Minister Himanta Biswa Magai Janage Bipon Atangka Utike Atangka La Gelari La Pende Auditorium Hall La Pende Indoor Stadium La Thongkarung Teten Utike Atangka Pilihan Kan Dupo Sri Kendra para Edward Tisor report Kat News বহু বছৰ মূৰত পৰিয়ালৰ সৈতে বিনা বাধাই বিনা সংকোচে বিনা হকা বাধাই এতিয়াৰ পৰা স্বাভাৱিক জীৱন কটাব পাৰিব বিদ্ৰোহী সংগঠন কেপিএলটি ইতিমধ্যে ডেজিগনেট কেম্পত জীৱন অতিবাহিত কৰা বিদ্ৰোহী সংগঠনৰ সদস্য তথা বিষয়াবৰ্গ বকলিয়াস্থিত ডেজিগনেট কেম্পৰ পৰা নিজ নিজ ঘৰৰ অভিমুখে প্ৰত্যাৱৰ্তনৰ প্ৰস্তুতি হৈছে চূড়ান্ত ডেজিগনেট কেম্পৰ পৰা নিজ ঘৰ অভিমুখে প্ৰত্যাৱৰ্তন কৰা পূৰ্বে বিদ্ৰোহী সংগঠন কেপিএলটিৰ নেতা ওয়াজাৰু হানজাং আৰু প্ৰ নিহাঙে এক সংবাদমেল আয়োজন কৰি নিজৰ বক্তব্য প্ৰকাশ কৰে ইমান সুদীৰ্ঘ বছৰ হাবিয়ে বনে ঘূৰি ফুৰাৰ পিছত ডেজিগনেট কেম্পত অৱস্থান কৰা আৰু শেহতীয়াকৈ নিজ ঘৰ অভিমুখে চূড়ান্তভাৱে প্ৰত্যাৱৰ্তন মুহূৰ্তৰ বিৰল অনুভৱ সংবাদমেলত প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই উল্লেখ্য বিগত 4 ছেপ্টেম্বৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰে ছয় বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তি সম্পাদনৰ পিছতে এইদৰে ডেজিগনেট শিবিৰৰ জীৱন অতিবাহিত কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বিনা সংকোচে বিনা বাধাই পৰিয়ালৰ লগ পাব তথা পৰিয়ালৰ সৈতে কটাব স্বাভাৱিক জীৱন এইদৰে পাৰ্বত্য জিলাৰ ভিন্ন প্ৰান্তত ডেজিগনেট শিবিৰত থকা আটাইবোৰ সদস্যই নিজ নিজ ঘৰ তথা পৰিয়ালৰ কাষলৈ প্ৰত্যাৱৰ্তন কৰিছে Nangkop lagi Karbi Anglong ben di Mahoso pan kicak tang itu Indian aru along ke tok tang aru nalu belong tok tang Article 244A autonomous state longnangji po farman ben itu episo neso ne hem ne rem ne rong lokal do chipo sini tu ni wi ni fi chipisi ipori sini tu habit dulu Helikaman ben arkipa dulu sarkar nitu ma helikaman arki arjulo kule putangte arjulo pute nitu ma diman nitu plane ko matha se nitu helikaman ho Pabitsita me nilitu matha thulo helikaman abidharam pen ke hangare ke sarkar nitu ma sengtong arjujilo matha se Surini rakre trogoning kan ba nitu samjin pen chisong na helikaman chipinan bai 2016 na kan bang ceasefire nang long ceasefire nang movement itu ceasefire nang tan pa bang long ceasefire ke do bomb ben ho sinili tu chisong bomb lo je article 244A ni tu chi bomb lo je ni tu kanang implementation kuri nai lo bang so wala
Kitok. Langkiনৰ পৰা স্তন্তপি ৰিপৰ্ট কাট নিউজ সময় সে সামাজিক বিৰতি Assam Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Assam Motors authorized dealer now at Ronkilan near Don Bosco School, Difu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bukazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Chora loh pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Kopi pon bong Pipo lote. Igar koi ni pok cukor elo ti men doa nang nam bidam thani cicakun elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke. Dam lang no hi kilong beng puji mini. Pok cokor do wai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiapan abiar kipia number along humrig tame. বিৰতি পিছত পুনৰ বাতৰি মজিয়া নমতি পৰিষদ সমষ্টিৰ অন্তৰ্গত পণ্ডিতঘাট খেলপথাৰত আজিৰ পৰা আৰম্ভ আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতা অসা অৰ্থাৎ অগ্ৰিম ফুটবল এছ'চিয়েশ্যনৰ উদ্যোগত আন বছৰৰ দৰে এইবাৰো আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় পুৱা অগ্ৰিম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি ৰাজু ৰংফাৰে এছ'চিয়েশ্যনৰ পতাকা উত্তোলনেৰে আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতা খেলখনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে লংকি ইংহি অতিথি হিচাপে হামবং ইংহি উন্নয়ন ব্লকসমূহৰ অধ্যক্ষ জাৰ্নিল ৰংহা পণ্ডিত ঘাট হাইস্কুলৰ প্ৰধান শিক্ষক জিতুমণি কলিতা অগ্ৰিং লেম্পছৰ অধ্যক্ষ অনিল পে নমাটি সমষ্টিৰ ভিডিচি অধ্যক্ষ ধৰম সিং গ্ৰুপ প্ৰমুখ্য বৃহত্তৰ অগ্ৰিং অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য আজি শুভাৰম্ভণি খেলখনৰ অগ্ৰিং FC আৰু ডিমালো FC ফুটবল লীগ প্ৰতিযোগিতাত অৱতীৰ্ণ হয় খেলত অগ্ৰিং FC ডিমালো FC হৰুৱাই জয়ী হয় সুন্দৰভাৱে অগ্ৰিং স্পৰ্টছ এছ'চিয়েশ্যন ইণ্টাৰ ক্লাব ফুটবল লীগ পাংচেং পনলো লাকে কাসা তুম মানে কাসা পেন ka organize pon lake okreng sports association ahin lo lasila dak pini Pondit Ghat High School ake pathua klamlong sipadopon lo nilitum lapen angli Nomati MSc ba Deputy Speaker Karbi Anglong Autonomous Council Sri Ritesh Singhi alangli nangkapin kata tengpen je inter club league padunangji pusi lasi nilitum laso league pini padupon lo ningkan wangason nilitum pinita pangceng kon lo tim kon bak dosa tim ke peneng bang ke tim krehini do lasi pini bang ke opening match ke Okreng FC lapen Gojalipar Dimalu Club alang litum sepini cepat telo prize money pipon ma lapen prize money ta padupon first prize ke 10,000 second prize ke
7,000 la penili tum la discipline ba most discipline tiali tum han tanili tum prize pipon players atum han som oson si fair play ke pathinang ji ma pula hai ta awareness ke padu konji aphansi nili tum la most টেনগাঁৱৰ পৰা ৰাজীৱ ৰিপৰ্ট কাট নিউজ হামৰেণ পৌৰসভাৰ অন্তৰ্গত 6 নং ৱাৰ্ড এলেকাৰ মাজেৰে বৈ যোৱা অমৃতি নৈ বাহনীৰ পানী উটুৱাই নিলে কালভাৰটো উটুৱাই লৈ যোৱাত পথৰে যাতায়াতৰ অপৰণীয় কষ্টৰ সন্মুখীন হ'ব লগা হৈছে চহৰবাসী ৰাইজৰ এই হাহাকাৰ পৰিস্থিতিৰ প্ৰতি খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ উমৰি নীতিৰ বাহনী পানীয়ে কালভাৰ্ট উটুৱাই লৈ যোৱাৰ পিছত পথেৰে যাতায়াতৰ শোচনীয় পৰিস্থিতি এয়া প্ৰথমে এইখিনি স্থানত আছিল এখন দলং কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে দলং ভাঙি কালভাৰ্ট নিৰ্মাণ কৰে কালভাৰ্টৰ ভিতৰে উমৰিতি নৈৰ অতিৰিক্ত পানী বহন কৰিব নোৱাৰাত এইদৰে পথৰ মাটি খহাই কালভাৰ্টখিনি উটুৱাই লৈ যায় পথৰে এতিয়া যাতায়াতত ভীষণ কষ্ট হৈছে ৰাইজৰ দুচকীয়া বাহন তথা অটো ৰিক্সাৰে অতি বিপদজনক অৱস্থাত যাতায়াত কৰি থাকিবলগীয়া হৈছে স্থানীয় ৰাইজে এই ক্ষেত্ৰত এতিয়াও উদাসীন মনোভাৱ গ্ৰহণ কৰা পৰিষদীয় চৰকাৰৰ প্ৰতি ৰাইজৰ একান্ত অনুৰোধ অতি সোনকালে যেন এখন RCC দলং নিৰ্মাণ কৰি দিয়ে suatu baru sumping nanti tunggu kerja persona ke dalam kesukun ke cipon lah kado kau biasa tak sumping lah perang perlu lah maksud adulong ni tunggu kari yang masih nona bangga jo jual sialang masih tong pong tak kali dah lo non gari motor dam dah lo lah lo ni tunggu sung naik ke lah nalo tumhantak jo kinang sot naik ke lah ni cuma tuar itu lah ke bualang so punga pam harong nahangan lo labang so tuar hitiru ini bak dulu kebak setame non anta departemen tentang silang le penar si bordoloi pu abang nanglang setame nanglang corana engineer phanta sitong daman si seta bordoloi phanang toyar lo pana ana bordoloi lo nai klem ni kemana klem ni sini dah lo tame tum ke dam ki bang siksak dak lo jo lamang so toar kahinuar di ikpiklo pacu arve ki yang pen masih delong ta selam pe me ajoine longlip pen am tame lang pon lab lo masih auto ke wega tum sitame bahara sitame kahilo anat pensi nilitum dunang koglo la sila bang so toar kahino abang kaselam sirai phansi arleng ethe mate engineer ring tum hanstame chuning ripon iglo হামৰেণ প্ৰখণ্ডকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ